में आ गया धुबरी में, तो कैसा लगा? ये धुबरी आना तो अच्छा है, लेकिन आने का पर्पस क्या है वो इम्पोर्टेंट है। द पर्पस হ'ল जो कि आमी आमार अखम आरक्षी पाइसे राष्ट्रपतिर निशान जितु कय प्रेसिडेंट्स कलर, तो प्रेसिडेंट्स कलर अवार्ड पाइसे अखम आरक्षी, সেই কাৰণে আমি সকল যিমান পুলিচ আছোঁ আজি ইয়াত বহুত ডাঙৰকৈ প্ৰগ্ৰাম হ'ল ধুবৰীত, য'ত আমাৰ ডিজিপি অনাৰেবল ডিজিপি ভাস্কৰ জ্যোতি মহন্ত ছাৰ নিজে একটা বাইক ৰেলী ইনগ্ৰেট কৰিছে, নিজে ৰাইড কৰিছে একটা ইণ্টিগ্ৰেশ্যনৰ কাৰণে। আৰু এই যে স্পিৰিট আছে আমাৰ ফ্লাগৰ, যিটো অসম আৰক্ষী যে ইমান বছৰ মেহনত কৰি যে আজি কালাৰটো পাইছে, সেই কালাৰ পতাকাটো আমাক ঘূৰাইছে। আমি এতিয়া গৈ নেক্সট কোকৰাঝাৰত হেণ্ড অভাৰ কৰিম, কোকৰাঝাৰৰ পতাকাটো নেক্সট বঙাইগাঁৱত হেণ্ড অভাৰ কৰিম। এনেকুৱা কৰি যিমান গোটেই জিলা আছে একটা একটা কৰি এইটো স্পিৰিট অফ দ্য কালাৰ অফ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া সেইটো আমি পাছন কৰিম। তাতে ডাঙৰ এইটো এটা অকেজন হয়, আৰু অসম আৰক্ষীৰ কাৰণে নহয়, এইটো গোটেই অসমৰ কাৰণে বহুতেই একটা গৰ্বৰ কথা হয়। সেইকাৰণে মই আপিল কৰি আছোঁ 10th মে নেহৰু ষ্টেডিয়াম গুৱাহাটীত বহুত ডাঙৰকৈ এটা প্ৰগ্ৰাম হ'ব। আৰু এই যে প্ৰগ্ৰাম হ'ব এইটো জীৱনত একবাৰেই হ'ব, আগতে কেতিয়াও হোৱা নাই অসমত, আৰু হয়তো কেতিয়াও নহ'ব। সেইকাৰণে এইটো বহুত ইম্পৰ্টেণ্ট প্ৰগ্ৰাম, একটা বহুত যিমান হাইয়েষ্ট মিলিটাৰী অনাৰ হয় এইটো অসম আৰক্ষীক দিয়া হৈছে। আমি যিমান অসম আৰক্ষীৰ আমি জোৱান আছোঁ, অফিচাৰ আছোঁ, বহুত গৌৰৱান্বিত আছোঁ। আশা কৰোঁ যে এনেকুৱাই যিমান আমাৰ অসমৰ বাচি আছে সকলোৱে ইমান নিজৰ অসম আৰক্ষীক আমি গৌৰৱ ৰাখিব, আৰু এই গৰ্ব ভাৱটো লৈ অসম আৰক্ষীক কোঅপাৰেট কৰিব। থেংক ইউ।